হেল্ল' বন্ধুসকল, কেনেকুৱা আছে আপোনালোক? আজি মই ভিডিঅ'টোত কিছুমান আপোনালোকক টিপছ এণ্ড ট্ৰিক্স ক'ম, যিখিনি ইউজ কৰি আপোনালোকে নিজৰ ফৰেন ট্ৰেভেলটো বা ইণ্টাৰনেশ্যনেল ট্ৰেভেলটো খুব আৰামেৰে আৰু সহজতে কটাব পাৰিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো আটাইতকৈ প্ৰথমতে মই ক'ম যে যেতিয়া আপোনালোকে ফ্লাইট টিকেট বুক কৰে, তো ফ্লাইট টিকেট বুক কৰিলে আমি নেচাৰেলি মেক মাই ট্ৰিপ বা নহ'লে গোৱা ভিউ সেইবোৰ থ্ৰুদি বুক কৰোঁ। তো মই ক'ম যে আপোনালোকে তাত বুক কৰাৰ আগতে প্ৰথমতে এটা এপ আছে স্কাই স্কেনাৰ বা নহ'লে মমণ্ডো বুলি এটা এপ আছে, ঠিক আছে। স্কাই স্কেনাৰটো যদি আপোনালোকে ইউজ কৰে, তাতে আপোনালোকে অপশ্যন আছে যে আপোনালোকে গোটেই মান্থটো তাতে চিলেক্ট কৰিব পাৰে। ছাপ'জ আপোনালোকে এতিয়া নেক্সট জুন মাহত যাব, তো তাতে আপোনালোকে গোটেই জুন মান্থটো চিলেক্ট কৰিব পাৰে। আৰু তাত আপোনালোকে দিব পাৰে যে ফ্ৰম ডেষ্টিনেশ্যন আৰু টু ডেষ্টিনেশ্যন। তো ছাপ'জ আপোনালোকে এতিয়া জুন মাহত যাব আৰু আপোনালোকে ভাবিব না যে আপোনালোকে ক'ত যাব, বা আপোনালোকৰ ধৰক বাজেট 1 লাখৰ ভিতৰত আছে, সেই 1 লাখৰ ভিতৰত আপুনি কোন দেশত আপোনালোকে যাব, ঠিক আছে। তো স্কাই স্কেনাৰ এপটোত কি হয়, আপোনালোকে ছাপ'জ ফ্ৰম দিলে কলকাতা বা দিল্লী ক'ৰবাত দিলে, আৰু তাত অপশ্যন আছে এই টু অপশ্যনটোত আপুনি দি দিলে যে এভৰিৱেৰ, তেতিয়া সি আপোনাক দেখাব যে সেই গোটেই মাহটোত কোন তাৰিখে চবতকৈ কম ফ্লাইট ফেয়াৰ কোন ঠাইলৈকে আছে। ফৰ এক্সাম্পল হয়তো থাইলেণ্ড হ'ব পাৰে বা নেপাল হ'ব পাৰে বা ছিংগাপুৰ হ'ব পাৰে। সেইমতে সেই এপটোত ধুনীয়াকৈ চব দেখাই দিয়ে যে কোন তাৰিখে কোন ঠাইলৈ একদম কমতে আপুনি ফ্লাইট টিকেট পাই যাব। তো সেই এপটো হৈ গ'ল স্কাই স্কেনাৰ। এতিয়া আহোঁ ছেকেণ্ড টপিকটোলৈ, এইটো হ'ল গুগল ট্ৰান্সলেট। তো আপোনালোকে যিকোনো ঠাইত যোৱাৰ আগতে এটা গুগল ট্ৰান্সলেটৰ অফলাইন ভাৰ্চন ডাউনলোড কৰি ল'ব। তেতিয়া কি হয়, আপুনি ছাপ'জ মালয়েছিয়া গ'ল বা ছিংগাপুৰ গ'ল বা থাইলেণ্ড গ'ল, তাতে কি হয় বেছিভাগ মানে ইংলিছ ক'ব নোৱাৰে। তেতিয়া আপোনালোকৰ ওচৰত যদি গুগল ট্ৰান্সলেটটো আছে আৰু অফলাইন ভাৰ্চনত আছে, তেতিয়া কি হয়, আপোনালোকে নিজৰ কথাটো ইংলিছত ক'লে সি সেই দেশখনৰ লেংগুৱেজত এই ফোনটো আপোনালোকক ট্ৰান্সলেট কৰিব। তো আপোনালোকৰ কমিউনিকেশ্যন কৰা ইজি হৈ যাব। আৰু অফলাইন ভাৰ্চনটো কি হ'ব, কাৰণ আপোনালোকে বাহিৰত গ'লে ফোনত আপোনালোকে ইণ্টাৰনেট হয়তো নাথাকিব পাৰে, তো সেইটো কাৰণে হৈ গ'ল গুগল ট্ৰান্সলেট। এতিয়া আহোঁ থাৰ্ড অপশ্যনটোলৈ, এইটো হৈ গ'ল গুগল মেপছ। গুগল মেপছটো আপোনালোকে কোনোবা দেশত যোৱাৰ আগতে অফলাইন ফোনত ডাউনলোড কৰি ল'ব। অফলাইন ডাউনলোড কৰিলে কি হ'ব, একটো আপোনালোকে জানে যে ইণ্টাৰনেট নাথাকিলে অফলাইন মেপখন কাম কৰিব। আৰু গুগল মেপছ বাহিৰত বহুত কাম দিয়ে। তাত আপোনাৰ শ্ব' কৰিব যে ছাপ'জ কোনটো মেট্ৰ' কোন ঠাইলৈ যাব, কেই নম্বৰ বাছ যাব বা কেনেকুৱা যাব, আপুনি কোনখন টেক্সি যাব, চব আপোনাৰ গুগল মেপত শ্ব' কৰি দিয়ে, কাকো মানে সুধিব নালাগে। তো এইটো হৈ গ'ল গুগল মেপছৰ কথা। এতিয়া আৰু 4 নম্বৰ টপিকটোলৈ, সেইটো হৈ গ'ল আপোনালোকৰ চিম কাৰ্ড। তো বাহিৰত যেতিয়া আপোনালোকে যায়, পৰাপক্ষত মই ক'ম যে ছাপ'জ আপোনালোকে যদি চাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিত যায়, যেনে মালয়েছিয়া, থাইলেণ্ড, ছিংগাপুৰ, ডুবাই বা এইবিলাকত, তো কি হয়, এটা এপ আহে ক্লুক বুলি। তো সেই ক্লুক এপটোৰ থ্ৰুদি আপোনালোকে কোনোবা দেশত যোৱাৰ আগতেই আপোনালোকে চিম কাৰ্ডখন বুক কৰিব পাৰে। তাতে আপোনালোকৰ চব অপশ্যন থাকিব যে ছাপ'জ 10 দিনৰ লাগে, 7 দিনৰ লাগে, ইমান ইণ্টাৰনেট লাগে, ইমান কলিং লাগে। আৰু আপোনালোকে পে'মেণ্টটো হ'ব, পে'মেণ্টটো আপোনালোকৰ ইণ্ডিয়ান কাৰেঞ্চিতে মানে পে'মেণ্টটো কাটি ল'ব। এইটো কি হয়, আপোনালোকে ছাপ'জ লেণ্ড কৰাৰ লগে লগে তাতে আপুনি যোনটো কোম্পানী চিম কাৰ্ড ল'ব, তো সেই কোম্পানীৰ অফিচত যাই কিনে আপোনালোকে যদি সেই বুকিং আই ডিটো দেখাই দিয়ে, তো আপোনালোকে চিম কাৰ্ডখন আৰামত পাই যাব। তো ইয়াৰ কাৰণে আপোনালোকে কোনো ধৰণৰ ইণ্টাৰনেশ্যনেল ৰ'মিং ল'ব নালাগে, কাৰণ ইণ্টাৰনেশ্যনেল ৰ'মিং ল'লে আপোনালোকৰ বহুত টকাৰ বিল আহি যায়। তো তাতকৈ ভাল আপোনালোকে সেই দেশখনত গৈ তাৰে লোকেল এখন চিম কাৰ্ড ল'ব। এইটো হৈ গ'ল চিমৰ কথা। তেতিয়া হ'ল নেক্সট টপিকটো, সেইটো হৈ গ'ল কাৰেঞ্চি। তো আপোনালোকে যিকোনো দেশত যোৱাৰ আগতে কাৰেঞ্চিটো আইডাৰ ডলাৰত কনভাৰ্ট কৰি ল'ব। আৰু ডলাৰত কনভাৰ্ট কৰি তাতে গৈ আপোনালোকে তাৰ লোকেল কাৰেঞ্চিত কনভাৰ্ট কৰি ল'ব। কাৰণ আপোনালোকে ছাপ'জ যদি গুৱাহাটীৰ পৰা যায়, যদি গুৱাহাটীতে সেই দেশৰ লোকেল কাৰেঞ্চি লয়, তো অলপ আপোনালোকৰ চাৰ্জেছটো বেছি হৈ যায়। আৰু তাতকৈ ভাল মই কওঁ, আপোনালোকে যদি ফৰেক্স কাৰ্ডখন ইউজ কৰে, ফৰেক্স কাৰ্ড কি হয়, আপোনালোকৰ ইণ্টাৰনেশ্যনেল কাৰেঞ্চি কাৰ্ড হয়। তো সেই কাৰ্ডখনে আপোনালোকে কি হয়, বাহিৰত ডাইৰেক্ট পইচা লৈ ল'ব পাৰে। ছাপ'জ আপোনালোকে ক'ৰবাত গৈ আছে, তো সেই কাৰ্ডখন আপোনালোকে ইয়াতে পইচা দি লোড কৰি ল'লে, আৰু বাহিৰত আপোনালোকে সেই কাৰ্ডখন আইডাৰ ক'ৰবাত শ্বপিং কৰিলে চুৱাইপ কৰক বা নহ'লে এজ এ ATM ইউজ কৰি তাৰ পৰা পইচা ল'ব পাৰে। আৰু তেতিয়া আপোনালোকে চাৰ্জেছ একদম নাকাটে। তো এইটো হ'ল ফৰেক্স কাৰ্ড। আপোনালোকে আইডাৰ ফৰেক্স কাৰ্ড ইউজ কৰিব পাৰে বা নহ'লে আপোনালোকে ডলাৰত কনভাৰ্ট কৰি পইচা লৈ যাব পাৰে। নেক্সট টপিকটো কওঁ যে আপোনালোকে ক'ৰবাত যোৱাৰ আগত এটা সৰু পেকেবল ডাফল বেগ লৈ যাওক। কেতিয়াবা কি হয়, আপোনালোকে ধৰক ক'ৰবাত গ'ল আৰু আপোনালোকে বহুত বেছি শ্বপিং কৰিলে, বা মানে আপোনালোকে ধৰক ক'ৰবাত গ'ল আৰু আপোনাৰ বেগৰ ৱেইটটো বেছি হৈ গ'ল, তেতিয়া সেই সৰু বেগটোত আপোনালোকে এক্সট্ৰা বস্তুবোৰ ভৰাই দিব পাৰিব আৰু বেগৰ ৱেইটটো আপোনালোকে কণ্ট্ৰল কৰিব পাৰিব। বা নহয় ধৰক আপোনালোকৰ যদি বেগত ঠাই নাই শ্বপিঙৰ কাৰণে, তো সেই সৰু বেগটো আপোনালোকে কাম আহিব। তো ক'ৰবাত গ'লে এটা সৰু পেকেবল ডাফল বেগ আপোনালোকে নিশ্চয় এনি টাইম লগত লৈয়ে যাব। আৰু ইয়াৰ নেক্সট টপিকটোৰ কথা কওঁ, সেইটো হ'ল ৱাকিং টুৰ। তো আপোনালোকে যিকোনো ঠাইত যোৱাৰ লগে লগে তাতে কিছুমান ফ্ৰী ৱাকিং টুৰ থাকে। তো সেই ৱাকিং টুৰটো যদি আপোনালোকে লৈ লয়, তো আপোনালোকে দেশখনৰ এটা বা আপোনালোকে সেই জেগাটোৰ এটা লামচাম আইডিয়া পাই যাব যে কি আপোনালোকে চাবলগীয়া ঠাই আছে, কোন ঠাইলৈ কিমান দূৰ হয়, কেনেকুৱা যাব। চ' আপোনালোকে ধুনীয়া এটা আইডিয়া পাই যাব। লগতে ক'ত কি খোৱা বস্তু আছে, নন ভেজ, ভেজ, বা কেনেকুৱা কি খোৱা লাগে,
সেই ৱাকিং টুৰবিলাক কৰিলে আপোনালোকে সেই চিটিখনৰ এটা ধুনীয়াকৈ এটা আইডিয়া হৈ যায়। তো মই আপোনালোকক ৰেকমেণ্ড কৰিম যে আপোনালোকে ক'ৰবাত যোৱাৰ লগে লগে সেই ঠাইখনৰ এটা ৱাকিং টুৰ লৈ ল'ব। এইটো নৰ্মেলি ফ্ৰীয়ে হয় বা ফ্ৰী অফ কষ্ট হয়, কোনো চাৰ্জেছ নালাগে সেইকাৰণে। তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টোৰ কথা। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।